মন্ত্ৰী অজন্তা নেওগৰ লগত বিভাগীয় সঞ্চালক বিভাস চন্দ্ৰ মোদী উপস্থিত হৈ গৈ সৰু পথাৰত শিশুৰ সুৰক্ষা আৰু মহিলা সবলীকৰণৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ চৰকাৰে নিৰন্তৰে কাম কৰি আহিছে বুলি অজন্তা নেওগে কৈছে। আজি সৰুপথাৰ সমষ্টিৰ মৰংগীৰ বুকিয়াল চাহ বাগিচা এলেকাত শিশু আৰু মহিলাৰ স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত ল'বলগীয়া যতন সম্পৰ্কে এক জনসজাগতা সভাত অংশগ্ৰহণ কৰি আনন্দিত হৈছে অজন্তা নেওগ বাইদেৱে আৰু আশা ৰাখিছে এই সভাৰ দ্বাৰা অঞ্চলটোৰ মহিলা শিশু আৰু যুৱতীসকলক বিশেষভাৱে উপকৃত হ'ব। অনুষ্ঠানত কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। মহিলা আৰু শিশু বিকাশৰ সঞ্চালক শ্ৰী বিভাস চন্দ্ৰ মোদীৰ লগতে বিভাগীয় বিষয়াকে ধৰি স্থানীয় ৰাইজ উপস্থিত থাকে। সঞ্চালক মহোদয় উপস্থিত আছিল, বিভাস চন্দ্ৰ মোদী সঞ্চালক মহোদয় উপস্থিত আছিল আৰু মাননীয় মন্ত্ৰীগৰাকীয়ে কয় শিশুৰ সুৰক্ষা আৰু মহিলা সবলীকৰণৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ চৰকাৰে নিৰন্তৰে কাম কৰি আহিছে বুলি কৈছে। সেয়েহে অতি শীঘ্ৰে যাতে অজন্তা নেওগ বাইদেউক অনুৰোধ জনাইছোঁ, মহিলা সবলীকৰণৰ কথা কৈ আছে, আজিও কৈছে আপুনি। সেয়েহে এই দুৰ্ভগীয়া 1,21,000 অংগনবাদী কৰ্মী মিনিকৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰি অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰক আৰু কাৰ্যকৰীকৰণ কৰক। তেতিয়াহে আমি গম পাম যে আপোনালোকে মহিলা সবলীকৰণৰ বাবে সকলোকে সমান চকুৰে চাইছে। সেয়েহে অতি শীঘ্ৰে এই ব্যৱস্থা হাতত ল'ব লাগে। ধন্যবাদ।